আজিতো পুৰা ধামাকা হ'ব ভাই ধামাকা যাও দেউতাক কও গৈ আজি ভেলাঘৰ বনাব লাগিব নহয় আকৌ লগতে ধুনু আৰু চিম্পুকো মাতি লৈ আহিব লাগিব বৰান্দাটো আৰু আছে কথাই নাই অ দেউতা কি কৰি আছানো এ ল'ৰা আজি উৰুকা নহয় জানো ৰাতি জুই ধৰিব লাগিব নহয় সেইকাৰণে কেইটামান খৰি যোগাৰ কৰিছো ৰ তহঁতি এবাৰ ভেলাঘৰ নবনাও নেকি হে দেউতা কি কথা কোৱা ভেলাঘৰ আৰু নবনাম নে সেইকাৰণেতো ওলাই আহিছো মই দে পিছে তই যা ধুনু বৰণ সিহঁতকো মাতি লৈ যা মই যাই আছো যা খৰিখিনি ফালি অলপ পিছত হ'ব দিয়া মই যাওঁ মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অ বন্দা অ নাই নেকি ঘৰত মোক আকৌ থৈ কেনে গুচি নগ'লতো ভেলাঘৰ বনাব নাই নাযায় প্ৰত্যেকবাৰতে একেলগে বনাও অ বন্দা ঐ দীপক ইমান টেটু ফালি চিঞৰিব লাগে নে টেটু নাফালিনো কি কৰিম আপুনি যে ওলাই অহা নাই ভেলাঘৰ নবনাও বুলি ভাবিছে নেকি কি কথা কোৱা সেইটো হ'ব পাৰে নেকি ভেলাঘৰ আৰু নবনোৱাকে থাকিম নে আপুনি যে এতিয়ালৈকে ঘৰৰ পৰা ওলাই যোৱা নাই কেলে যাম ৰবা ঘৰতো অলপ কাম আছিল নহয় সেইখিনি কৰি কেনে আজৰি হৈ ললো আকৌ এতিয়া কাম হ'ল নহয় ব'লক ব'লা ঐ দীপক তোমাৰ লগৰ বাচ্ছা পাৰ্টি কেইটা ক'ত গ'ল সিহঁতক মতাই নাই মাতিব লাগিব ব'লক হয় নেকি ব'লা অ চকুলে চালে কিয় ইমানে মৰম লাগে উৰি বাপৰে আপুনিচোন বেলেগ গান মাৰিছে বৰন্দা বিহু বুলি কথা গান নামেইনো কি কৰো ঠিকে গাই থাকক অ মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজি বনাব লাগিল মইনা মেজি বনাব লাগিল হুৰ্ৰা দীপক তুমি ইহঁতক মাতিবলৈ যোৱা মই চিধা পথাৰলৈ যাওঁ ঠিক আছে যাওক পিছে জাগাডোখৰ কোনডোখৰ হ'ব তুমি এইবোৰ চিন্তাই কৰিব নালাগে মই এইবোৰ আগতে চাই থৈছো হুই না হামাৰা বৰন্দাৱালী বাত এইকেইটা ইমান দেৰি কৰি আছে নে মোৰচোন এতিয়া হ'বই আধা আধি কাম বন্দা আমি আহিলো বা ইমান দেৰি লগালে নে কিনো কৰি আছিলা চিম্পুৰ মায়ে পিঠা বনাই আছিল আমাক বহিব দিলে 2 মিনিট দুটামান গৰম পিঠাকে খাই আহিলো বা গৰম পিঠা দবাই থৈ আহিছা মোৰ কাৰণে এটা লৈ আহিব নোৱাৰিলা আপুনি কিয়নো চিন্তা কৰে আপোনাৰ কাৰণে আনিছো নহয় জেপতে ভৰাই কেইটামান হয় নেকি মজ্জা তেন্তে দিয়া মাৰিয়ে লওঁ এইখন লওক দিয়া বেলেগ মজা হৈছে দে এনেকা গৰম পিঠা খোৱা মজাই বেলেগ দিয়া এতিয়া পিঠা খতম চবে কামত লাগি যোৱা ভালকে অকে পিছে হিতেশ খানাটো কি হ'ব ককাইদেউ খানাটো হাঁহ আনিলে কেনেকুৱা হয় আৰু লগতে চিতল মাছ মজা হয় সেইটোকে হওক দে সেইটোকে কৰিম বুলি ভাবিছো পেটুলা বোপাই কলে যাও আমাৰ দীপক আৰু ধুনুহঁতচোন পথাৰত ভেলাঘৰ বনাই আছে তই কি যোৱা নাই নেকি বনাই আছে তই গমেই নাপাও নেকি আমাৰ বাৰীৰ পিছপিনে ৰমেনৰ মাটিডোখৰ যে আছে তাতে বনাই আছে যা বস কাইটি ভেলাঘৰ বনোৱা কমপ্লিট মজ্জা চালিয়া ভেলাঘৰ বনাইছো কিন্তু দে আমি নিজৰ ওপৰতে প্ৰাউড হৈছে তই ঠিকে কৈছ তোক তলে নততি তলিবি তোমালোকেনো ইয়াতে কাজিয়া কৰিব আহিছা নে ৰাতিটো থাকিব আহিছা তুমি যাব নালাগে আহা মোৰ চেনাই ঐ তেনেকৈ নাচাবা বৰ মৰম লগাকৈ তোক দেখি মোৰ গা কেনেবা লাগে বৰন্দা গান গাই লাভ নাই আপুনি এনেও ছোৱালী নাপায় মাহঁতে কিমান ছোৱালী চালে আপোনাক কোনো ছোৱালীয়ে পচন্দে নকৰিলে
দীপক বেছি নকৰিবা দেই, মই কিন্তু যাম কি ইয়াৰ পৰা, অকলে অকলে কৰি থাকিবা যি কৰাৰ পিছত। নহয় নহয় নহয়, এনে ধেমালিহে কৰিছো, কিবা মস্তি মজাক চলতা হে না। বেলেগ মস্তি কৰা, এইবোৰ মস্তি কিন্তু মই ভাল নাপাওঁ দেই। বৰন্দা অকে। তোমালোকে বনাই মেলি শেষে দিলা নেকি? হিতেশ দা, আপোনালোক এতিয়ালৈকে বজাৰত যোৱাই নাই। মই ভাবিছো আপোনালোক বজাৰত গৈছে আকৌ। বজাৰতে যাব ওলাইছিলো, মই ভাবিলো একপাক চাই আহো কিবা কৰি আছা তোমালোকে। জল্দি যাই লৈ আহক, যাওক। ইফালে আমাৰ চব ৰেডি বনাই। ঠিকে আছে দিয়া, ককাইদেউ বলক আমি যাওঁ। বল বল, নহলে আকৌ বজাৰৰ পৰা ভাল ভাল মাছ মাংস চব শেষে হৈ যাব। এতিয়াতো চব বনোৱা মেলা হৈ গল ন, এই কেইটামান আলুকে পুৰি খাওঁ ৰ। দীপক দীপক, চুই কৰিব যাবি নেকি? বল জপনা চপনা উঠাই লৈ যি পাওঁ। ঐ এই আমাৰ ঘৰৰ পিছপিনে যে এই ধদুৱাহঁতৰ ঘৰ আছে, সিহঁতে আলু খেতি কৰিছে জান। বল তাতে আলু চুৰ কৰি আনো কেইটামান। হয় নেকি? বল বল, হাঁহ কুকুৰা পালে সেইবোৰো উঠাই দিম। আলু আনিলে পুৰি পুৰিও খাব পাৰিম। মজা, বল বল বল। বাচ্ছা পাৰ্টি, এইবোৰ কি কৈ আছা? মই কিন্তু শুনি আছো দেই, ময়ো যাম। মোৰ এইবোৰ কৰি বৰ মজা লাগে। আগতে আমাৰ গাঁৱৰ নাম্বাৰ 1 চোৰ ময়ে আছিলো বিহুৰ সময়ত। হয় নেকি? মজা তেন্তে। আমি খালি মানুহ চাম, আপুনি কিন্তু অকল বস্তু উঠাব ধুমাধুম। হ'ব হ'ব, খালি ককাইদেউহঁতক নকবা আকৌ। বলক আমি আলু খেতিৰ পৰা আৰম্ভ কৰোঁ। আমাৰ ঘৰৰ পিছপিনে যে ধদুৱাহঁতৰ ঘৰ, সিহঁতি আলু খেতি কৰিছে নহয়, তাৰ পৰা আলু উঠাই লৈ আহোঁ, ইয়াতে পুৰি পুৰি খাব পাৰিম। মেষ্টি আইডিয়া, বলা বলা। হিতেশ দা, আমি অলপ ইপিনৰ পৰা আহোঁ, আপোনালোকে থাকক দেই। ঠিক আছে, যোৱা যোৱা যোৱা, কিন্তু ক'তো চুৰটো নকৰিবা দেই, বখলিয়াই পেলাব কিন্তু ধৰিব পাৰিলে। নাই 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 নাই, এইবোৰ আমি কৰিম নেকি আৰু? মই ডাঙৰটো হৈ কেনে এইবোৰ নকৰোঁ নহয়, ইহঁতকো কৰিব নিদিওঁ। যোৱা যোৱা। চলো বাচ্চা পাৰ্টি, চলো। বালাক বালাক। ঐ কোনো অহা নাইতো? নাই নাই বৰন্দা, নাই নাই, উঠাই দিয়ক উঠাই দিয়ক। কি ভিতৰতে দাওটো থৈ দিছো, আনি আছো, তহঁতক গোটেই কেইটাই মাথা ফালি মাজি। বৰন্দা পলাওক পলাওক, এইডালে এতিয়া আমাৰ চবৰে মাথা ফালিব, নহলে পলাওক। তেন্তে মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম। আমি এতিয়া পলাব লাগে, নহলে এডালে আমাৰ মাথা ফালি শেষ কৰিব মানে, বুজিছেনে নাই? তো যদি ভিডিঅ' চাই ভাল লাগিল, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো অন কৰি দিব। ধন্যবাদ।